11টা আইটেম মাছ 11 ক্রিকেট টিম। তো গাইজ 1 নম্বৰ আইটেমটো হৈছে বিলাহী আলু মাছ। মই ইয়াৰ পৰা হিচাপ কৰিছো আৰু যিসকলে মোৰ ইউটিউব চেনেলত নতুনকৈ ভিডিঅ' চাই আছে তেওঁলোকক মোৰ চেনেলত ছাবস্ক্ৰাইব কৰাৰ কাৰণে অনুৰোধ জনালো। হেল্ল' গাইজ, ৱেলকাম টু মিথুন ৰাজ ইউটিউব চেনেলটোত আপোনালোকক স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলোৱে ভালে আছে। আজি মই মাছৰ 11টা আইটেম বনাব যাই আছো আৰু কিহেদি বনাও আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। লাষ্টত মই মাছৰ চব্জিবিলাক কিহেদি বনাইছো আপোনালোকক সুন্দৰভাৱে কৈ দিম। আৰু যিসকলে মোৰ ইউটিউব চেনেলত নতুনকৈ ভিডিঅ' চাই আছে তেওঁলোকক মোৰ চেনেলত ছাবস্ক্ৰাইব কৰাৰ কাৰণে অনুৰোধ জনালো। তো বলক এতিয়া আমি বজাৰত যাওঁ। অলপ কিনকিনে বৰষুণ মাৰি আছে, বৰষুণত ভিজি হ'লেও আপোনালোকক বজাৰ কৰি আনি কিনে মাছৰ 11ৰ ভিডিঅ'টো মই আপোনালোকক দেখাই আছো। বজাৰত যোৱাই নাই, 11:30 বাজিল। মোটামুটি 11টা আইটেম হোৱাক গেলে 3টামান বাজি যাব। যিহেতু এতিয়া বৰ্তমান কিনকিনে বৰষুণ দি আছে, কিনকিনে বৰষুণ। 11টা আইটেমৰ ভিডিঅ'টো বনাম বুলি কৈছো, বনাম। ভিডিঅ'টো চাৱাৰ দায়িত্ব আপোনালোকৰ। তো যাবই আৰু বজাৰত যি হয় হ'ব। তো গাইজ, মই যে আপোনালোকক কৈছিলো বৰষুণ মাৰি আছে, মই বজাৰত যাব ওলালো। মই ভাবিছিলো খোজকাঢ়ি যাম বুলি। হেমেন্দা ৰুমত আছিল, হেমেন্দাক ক'লো বাইকখন ল, তৎক্ষণাত যাই কিনে বজাৰখিনি কৰি আহো। কিন্তু এতিয়া বজাৰখিনি যিমানে সোনকালে হয় সিমানে তাড়াতাড়ি মোৰ ৰেচিপিখিনি আৰম্ভ হ'ব। 11টা আইটেম মাছ 11 ক্ৰিকেট টিম। মাছ 11 ক্ৰিকেট টিম হ'ব যাই আছে আজি, কিন্তু ভিডিঅ'টো আপোনালোকে চাব লাগিব সুন্দৰভাৱে। কিহেদি বনাম এতিয়া নিজে গম পোৱা নাই। হেমেন্দা কিহেদি বনালে ভাল হ'ব? এতিয়া কৈ না দাদা, এতিয়া কৈ দিলে মানে ভিডিঅ'টো নাচাওঁ হ'ব। মাছৰ 11টা আইটেম নেক্সট 21টা বনোৱাৰ মাথা মাৰিম। ৰাইজে যদি এই ভিডিঅ'টোত মৰম দেই, বঢ়িয়া সুন্দৰ। আজি গৰম নাই, ঠিকেই আছে, বৰষুণ দিয়াই ভাল না কি? গৰমত কষ্ট খাই মৰাতকৈ বৰষুণ দিয়াই ভাল। তো গাইজ, আস্তে আস্তে আমি শিলপুখুৰী পাম আৰু আহি কিনে। আৰু মাছৰ পিচগিলা কিমান ডাঙৰ কৰোঁ আপোনালোকে চাই থাকিব। মানে মাছৰ পিচগিলা সৰু কৰি বনাইছোঁ কিয়, আইটেম 11টা আইটেমটো, সেইটো কাৰণে মাছৰ পিচগিলা সৰু কৰি বনাইছোঁ। 11টা আইটেম বনামতো অলপ দেৰি হ'ব পাৰে, সেইটো কাৰণে অলপমান পেট পূজা কৰি ল'লোঁ এটা, আৰু ভিডিঅ'ৰ কাৰণে 1 প্লেট পুৰি পেকিং কৰি ল'লোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। এই ভিডিঅ'টোৰ কাৰণে কিন্তু বহুত পইচা চিটাইছোঁ আজি। মানে মাছৰ 11টা আইটেম কি কম, মানে বজাৰ কৰি গেছি। হয়তো আপোনালোকে ভাবিব পাৰে মিথুনে বহুত পইচা পায় নেকি? পইচা নাপাওঁ, জাষ্ট খালি মনোৰঞ্জনৰ কাৰণে আপোনালোকক ভিডিঅ' বনাই দেখাই থাকোঁ। আজি বজাৰ কৰাতে মোৰ মোটামুটি 350-400 মান টকা গেল। মানে এটা খানাৰ কাৰণে পইচা চিটিয়াই দিছোঁ গাইজ। চব কিন্তু আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে। দেখা নাই এই মস্ত চৰাপটো কেনেকৈ উঠি যাই আছে, হেমেন্দাই কিমান কষ্টত মাৰি থাকো। তো গাইজ, বৰষুণত ভিজি বজাৰ কৰি কিনে আহি পালোঁ ৰুম। আৰু কি বজাৰ কৰিছোঁ আপোনালোকক অলপমান দেখাই দিওঁ। এটাই মাছৰ চব্জি বনোৱা চবখিনি এটাই বজাৰখিনি আছে। আপোনালোকে ধৰিব নোৱাৰে কিহেদি বনাম। এইটো চাওক, এইগিলা বজাৰ এটাই, কিন্তু কিছুমানে গোল বিস্কুট, গাখীৰ, তামোল এইগিলা মাছৰ লগত বনোৱা হয় দিয়ক। এই চব বজাৰ কৰি আনিছোঁ। কিন্তু পাকঘৰত মাছ ধুই আছে, আৰু মাছটো মই দেখাই আছোঁ। এই দেখছি না, মাছটো কিন্তু মই একদম সৰুকৈ আনিছোঁ দিয়ক। কাৰণ কিয়, ডাঙৰকৈ যদি আনো আমি দুটো খাম, এনে অভাৱ পাই পেলাওঁ আনিব। এতিয়া মাছ চাছখিনি বঢ়িয়াকৈ ফ্ৰাই কৰি লওঁ, আৰু আনি থৈ দিয়া এই বস্তু বাহিনীখিনি ৰেডি কৰি লওঁ। তো গাইজ, মোৰ এটা আইটেম হৈ গ'ল। বেছি বনোৱা নাই, অলপ বনাইছোঁ। আপোনালোকে খালি ভিডিঅ'টো চাই থাকিব। লাষ্টত গেলি কি আইটেম আছে মই চবখিনি আপোনালোকক দেখাই যাম। এটা আইটেম মই থৈ যাওঁ এতিয়া, আৰু নেক্সট আইটেমটো মই বহাই আছোঁ। মই আপোনালোকক এটা বস্তু দেখা নাই। আচ্ছা, এই মাছ কম হ'ব বুলি এই মাছ আছে, এই মাছখিনিও আছে, সেইখিনি ভকুৱা মাছ হয়। আৰু সেইখিনি মাছত যদি কম হয় নহয়, মই ইয়াৰ পৰাই লৈ কিনেও বনাম। মোৰ এই 2 নম্বৰ আইটেমটো হৈ গ'ল। 2 নম্বৰ আইটেমটো মই এই বাতিটোত উঠাই ৰাখোঁ ধুনীয়াকৈ। তো গাইজ, এতিয়া মই 3 নম্বৰ আইটেমটো ৰেডি কৰি আছোঁ। 3 নম্বৰ আইটেমটো বনাই লওঁ গাইজ। এই 3 নম্বৰ আইটেমটো মোৰ হৈ গ'ল। এতিয়া উঠাবই পৰা নাই ৰ'ব। আজি কি খাম? আজি মাছ খাম। মানে কি হ'ব আৰু, ভিডিঅ'টো বনাবাটো বনাই আছোঁ বাৰু, আপোনালোকৰ মৰমো কৰি আছে। চাই লওঁ বনোৱা ভিডিঅ'গিলা, যিহেতু বনাই কিনে ভাল পাওঁ। এই খানা বনোৱাৰ কথা কৈছোঁ দিয়ক গাইজ, ভিডিঅ' বনোৱাৰ কথা কোৱা নাই। খানা বনাই বহুত ভাল পাওঁ আৰু ঘৰত, আৰু মই খানা বনালে পিঠুৰো বহুত ভাল লাগে দিয়কচোন। তো গাইজ, মোৰ 3 নম্বৰ আইটেমটো ফাইনেলি ৰেডি। মানে গাইজ, এটা আইটেম গিলে এটা এনেকৈ বঢ়িয়া এটা লাইন থৈছোঁ। এতিয়া নেক্সট আইটেমটো মই বহাই দি আছোঁ। তো গাইজ, আমাৰ মাছখিনি ভাজা হৈ গৈছে। এতিয়া আমি মানে দুটা চুলা ব্যৱহাৰ কৰিম, জলদি হ'ব। এতিয়া দুটা চৌকাত 2খন চব্জি ৰেডি।
এটা কেইটা আইটেম আছিল মই পাহৰি গৈছো 1 2 3 এটা তিনটা আইটেম আছে 3 এটো আছে 4 এটো আছে 5 এখানে মই উঠাই লও তাৰ পিছত আৰু মই নেক্সট সবজি বনাই আছো তো গাইস 5 নম্বৰ আইটেম মোৰ হেবালে হৈ গৈছি এটা 6 আৰু 7 ৰেডি মই এখানে নামাই লও তাৰ পিছত মই বনাই আছো 8 আৰু 9 সবজি গিলা বনালা বলে পাকঘৰতে ইমান লেত্ৰা কৰিব লাগে না আরে এগুলা সব সবজি লাইনে পড়ি আছে ডাম্পারে লাইন করার দরে এগুলা সব সবজি দেখা না এগুলা রেডি হয়েছে সবজি আর কি ওর বাস চলছে পাডা পাডা পাতা 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 কি ওর বাস চলছে এটি কি পাত আঞ্জা আঞ্জা কি ওর পাত আঞ্জা বনে আছে পাডি বছ নাকি মারিন্দা ভিডিও বানাত টাইমে দেখলে হান নকরবা কিন্তু মই কিন্তু আই গরম আঞ্জা সাঞ্জা ছিটে দিম হেফাল মো কিছু ধর নকবাই তো ভেদালতা পাত নাই আহান আঞ্জার নাম কলই নে রাইজো তো গাইস 7টা আছে 8টা 9টা মোর আইটেম রেডি হইছি কিন্তু এটা কথা গম পাই না আপোনালোকে এটা ভাববা পারে যে ভিডিও ইমান জলদি জলদি হৈ আছে কিন্তু মই হি জানো যেটো অৱস্থা আছে বনোৱা তিৰিৰ গালি এগলা কি হৰি ইমান বনোৱা ভিডিও বনাব লাগে গ্যাসৰ খৰচা আছে বলৈ পাকঘৰ লেত্ৰা আছে আপোনালোকে গমে পাইছি কিন্তু তথাপিও মই যি আপোনালোকক তিৰিৰ গালি হে মই ভিডিও বনাই আছো কিন্তু মাজে মাজে তিৰিটো এটা ডাইলগ মাৰে হ'ব এনেকা বনোৱা আইটেম যদি ভিডিও বনাই থকা মোৰো ভাল হয় দেচোন তোমাৰ হাতেদি বনাই খাই থাকিব পাৰো তো ইতিমধ্যে মোৰ 9টা আইটেম ৰেডি এতিয়া লাষ্টত 2টা আইটেম আছে সেই 2টা আইটেম হলি আপোনালোকক ধুনীয়াকে বাতিবিলাক খাজে মিলি কিনে কি আইটেম বনাইছে একফালৰ পৰা কৈ যাম খালি আপোনালোকে ভিডিওটো চাব কিন্তু মই এটা কমেন্ট লাগব দ কোনখান আঞ্জাত দেখাত ভাল হৈছে বা টেষ্টি কি হ'ল হ'ব বা কোনি কি খাই ভাল পায় যে মোর একটু প্রিয় হেনকাটা মই কমেন্ট দিব তো গাইজ মানে এক পিস মাছ আমার শট মারছি শট মারার পিছত তো গাইজ এই পিস মাছ মই মানে ফ্রিজের পৰাই ব্যবহার করলো এই পিস মাছ কি বনাই আছো সবচে কিন্তু বেস্ট এই পিস মাছৰে সবজি হেনি হৈছে সবজি নহয় এটো সবে খায় সবজি বুলি নকয় দিয়ক সেইটো কিবা বুলি কয় আস্তে আস্তে মোর রেডি হও অবস্থা মানে এতিয়া এই জিগলা লেত্ৰা বেত্ৰা যি বস্তুবিলাক দেখা পাছি এতে মানে বনন্তাই লেত্ৰা বেত্ৰা হৈ গৈছে হেনি এটা আমাৰ বিটি সাফা করব সাফা কাফা কৰি কিনে আমি হেতু ৰুমত নি কিনে ধুনীয়াকে থালি হিচাপত থালি মানে আমি লৈ খাম সবে মানে থালি ষ্টাইলত মই আপোনালোকক দেখাই দিম বলতে গলো আপোনালোকে তাতে এবাৰ ভিডিওটো আপোনালোকে পাব বহুত কষ্ট হল আজি বনন্তাই যেহেতু মই বনাম বুলি কৈছো মই আপোনালোকক বনাই দেখাইছো আৰু আপোনালোকেতো বহুত মৰম কৰি আছে বা ভিডিওবিলাক মই বাৰে বাৰে আপোনালোকক কৈ আছো যে আপোনালোকে যে মোৰ চেনেলটো নতুনকৈ আছে আপোনালোকে মোৰ যিখিনি শৰ্ট ভিডিও জমনি ভিডিও আছে সেই ভিডিওখিনি চাই কিনে যদি ভাল পায় মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি দিব ফেসবুকতো ভিডিও বনাও ফেসবুকতো পাব আপোনালোকে সেম নাম আছে মিথুন ৰাজ সেম নাম আছে ইউটিউবতো সেম নামে হয় যিসকলে মোৰ ভিডিওবিলাক নতুনকৈ চাই আছে মোৰ শৰ্ট ভিডিও যিখিনি জমনি ভিডিও কৰোঁ তেওঁলোকে যদি ভিডিওখিনি চাই ভাল পায় মই তেওঁলোকক অনুৰোধ কৰি গৈছো মোৰ চেনেলটো আপোনালোক সাবস্ক্ৰাইব কৰি দিয়ক বাৰে বাৰে গৈছো এনেকুৱা খানাৰ ভিডিও বনাই থাকিম জমনিও ভিডিও বনাই থাকিম যেহেতু ভিডিও বনাইছো সদায় বনাই থাকিম তো গাইজ মই যে 11টা আইটেম বনালো সেই আইটেমটোৰ নাম দিছো কি জানে না সেই আইটেমটোৰ নাম হৈছে মাছ 11 ক্ৰিকেট টিম তো অলৰেডি মাছ 11 ক্ৰিকেট টিম আজি ৰেডি হৈছে কেমেৰাম্যান দেখাই দে আৰু গাইজ এতিয়া ক'ত কি বনাইছো কি এদি বনাইছো হেহেনি মই আপোনালোকক দেখাই আছো আপোনালোকে চাই থাকক বহুত কষ্ট আছে বনাত তো পিটু কেমেৰাম্যান তো গাইজ 1 নম্বৰ আইটেমটো হৈছে বিলাহী আলু মাছ মই ইয়াৰ পৰা হিচাপ কৰিছো আৰু এই 2 নম্বৰ আইটেমটো হৈছে এটো টিয়া আৰু মাছৰ মাথা হাড় আৰু এই 3 নম্বৰ আইটেমটো হৈছে কি কচু যি থোৰা পাত থাকে হে থোৰা পাত আৰু এই 4 নম্বৰ আইটেমটো হৈছে কি এই যে আমাৰ মেছকা টেঙা বুলি কয় মেছকা টেঙা জোল আৰু এই 5 নম্বৰ আইটেমটো হৈছে জহা ভোল এই 6 নম্বৰ আইটেমটো হৈছে কি নৰসিং আৰু এই 7 নম্বৰ আইটেমটো হৈছে কি আমাৰ যি বেহাৰ আদি মিক্সিত পেছি বনাইছো আৰু এই 8 নম্বৰ আইটেমটো হৈছে ভেদাইলতা আৰু 9 নম্বৰ আইটেমটো হৈছে কি আমাৰ ধনিয়াৰ পাত আৰু পিয়াজৰ জোল আৰু এই 10 নম্বৰ আইটেমটো হৈছে
পিয়াজ ভাজা আৰু মাছ ড্ৰাই আৰু 11 নম্বৰ আইটেমটো হৈছে কি মাছ পুৰা তো গাইজ এটা বস্তু ৰৈ গেল হয়তো আপোনালোকে ভাববা পাৰে যে মিঠুনে মাছ চাছ দিয়া নাই নেকি এনাই বনালাক নেকি হয় গাইজ মই সবতে মাছ দিছো এই মাছ দিয়াখিনি আপোনালোকক দেখাও তো গাইজ এই চাক মাছৰ পিস এক পিস মাছ এখানটো হাড় এখান নেকথলি হ'ব তো গাইজ এই এক পিস মাছ আৰু এই এক পিস মাছ তো গাইজ এতে এক পিস আছে আৰু এই দেখছি না এই এতে এক পিস মাছ এক পিস মাছ ই গোটাই ভাজানতে গোটাই ঠেং ঠেং দাঙি দিছি হে আৰু এতে আছে গাইজ এইটো এক পিস মাছ এক পিস মাছ এছাইলা ভাঙি যাব আৰু এই ভেদাইলতাৰ মাছ এই পিস তাৰপিছত এই পিঁয়াজৰ জোলৰ মাছ এই পিস বাকি এই মাছ ভাজা এই মাছ পুৰা আৰু এগলা সব মানে দিছো দিয়ক মিছাকাই মিঠুনে ভিডিঅ' নবনাই ভিডিঅ' বনাইছো কষ্ট করছো আপোনালোকে মৰম দি আছে তো গাইস যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পায় এটা কমেন্টত লাগব কিন্তু কমেন্ট কি লাগব জানে না আপোনালোকে কোনটা খাই ভাল পায় হেনেকা কমেন্ট এটা লাগব তো গাইস আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰছো যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় লাইক কমেন্ট শেয়াৰ আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ জয় অসম।